পোনপ্ৰথমে মোৰ চেনেল নিৰ্মালী লাভছ আৰ্টলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ আৰু আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈ আহিছোঁ এটা ৰেচিপিটো হৈছে তেলপিঠাৰ ৰেচিপি। তেলপিঠাটো কিদৰে বনোৱা হয় আৰু কি সামগ্ৰীৰ প্ৰয়োজন হয় গোটেইখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিবলৈ লৈ আহিছোঁ। বলক তেতিয়াহ'লে এতিয়া পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। চচপেন এটাত গুৰ মিঠাই লৈছোঁ। গুৰ মিঠাইখিনি সৰু সৰুকৈ ৰুকি লৈছোঁ। এতিয়া ৰুকি থোৱা গুৰখিনিত পানী অকণমান দি সেইখিনি উতলাব লাগিব। গুৰখিনি উতলাওঁতে চাব লাগিব যে গুৰখিনি বেছি গোট খাই যাব নালাগিব, অলপমান পনীয়া হৈ থাকিলেই হৈ যাব। এতিয়া গৰম কৰি লোৱা গুৰখিনি ঠাণ্ডা হ'ব লাগিব, সেইবাবে ঠাণ্ডা হ'বৰ কাৰণে গুৰখিনি থৈ দিলোঁ। এতিয়া এটা চৰিয়াত পিঠাগুড়ি ল'ম। পিঠাগুড়িখিনিৰ ওপৰত ময়দা বা আটা মিহলাই দিব লাগিব যাতে পিঠাখন ভাল হয়। এতিয়া ইয়াতে নিমখ এড কৰি দিলোঁ। এতিয়া পিঠাগুড়িখিনিৰ ওপৰত ঠাণ্ডা হ'ব দিয়া গুৰখিনি মিহলি কৰি ল'ম। গুৰখিনি যেতিয়া শেষ হৈ যাব তেতিয়া প্ৰয়োজন হ'লে পানী মিহলাব লাগিব। গোটেই মিশ্ৰণখিনি মিক্স কৰি পিঠাগুড়িখিনি ভালদৰে ফেটি ল'লোঁ। পিঠাগুড়িখিনি বেছি ডাঠ বা পাতল হ'ব নালাগিব, মই ভিডিঅ'টোত যিদৰে দেখাইছোঁ তেনেকুৱা হ'ব লাগিব, তেতিয়া পিঠাখন ভালদৰে উঠি আহিব। এতিয়া ফেটি লোৱা পিঠাগুড়িখিনি 30 মিনিট সময় ঢাকি থ'ব লাগিব। তাৰপাছত সৰু কেৰাহী এটা গেছত বহাই তাত আধামান তেল দিব লাগিব, কাৰণ এই পিঠাটো বনাওঁতে তেল অলপ বেছিকৈ লাগে। এতিয়া তেলখিনি গৰম হ'ব দি এখন থালত টিচু পেপাৰ 3খন লৈছোঁ। তাতে পিঠাখন হোৱাৰ পিছত থ'ব লাগিব, তেতিয়া তেলখিনি টিচু পেপাৰত শুহি লৈ যাব। এতিয়া পিঠাখন দিয়াৰ আগতে মিশ্ৰণখিনি মিক্স কৰি ল'ব লাগিব ভালদৰে, তাৰপিছতহে পিঠাটো দিব লাগিব। মিশ্ৰণখিনি দিওঁতে কেৰাহীটোৰ মাজত দিব লাগিব আৰু এতিয়া পিঠাখন উপঙি অহালৈকে ৱেইট কৰিব লাগিব। এয়া চাওক, পিঠাখন ধুনীয়াকৈ উপঙি আহিছে। এতিয়া লাহেকৈ ওলোটাই দিব লাগিব। পিঠা এখন হৈ গ'ল মোৰ। এতিয়া আৰু এখন কৰিলোঁ, এইখনো হৈ গ'ল। তাৰপিছত এনেদৰে বাকী কেইখনো মই বনালোঁ। পিঠাটো বহুত ছফ্ট হৈছে, মই আপোনালোকক দেখাই দিছোঁ কেমেৰাত। কেনেকুৱা হৈছে বাৰু আপোনালোকে কমেণ্টত জনাব। এয়া আপোনালোকক দেখাই দিলোঁ, ধুনীয়াকৈ পিঠাখনৰ ভিতৰত সিজি গৈছে আৰু এনেদৰে আপোনালোকেও ঘৰত বনাই চাব পাৰিব। আজিৰ ৰেচিপিটো ইমানতে শেষ, আৰু ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব, আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু টিলিঙা বটনটো প্ৰেছ কৰি দিব। আজিলৈ বাই বাই, লাভ ইউ অল।